এখন সৰু গাঁৱত ৰাম নামৰ এজন দৰিদ্ৰ কাঠুৰিয়া বাস কৰিছিল। সি প্ৰতিদিনে জংগললৈ গৈ কাঠ কাটি জীৱিকা নিৰ্বাহ কৰিছিল। এদিন নদীৰ কাষত কাঠ কাটোতে হঠাতে তাৰ লোহাৰ কুঠাৰখন পানীত পৰি গ'ল। কুঠাৰ নাপাই ৰাম বহুত দুখী হ'ল আৰু নদীৰ পাৰত বহি কান্দিবলৈ ধৰিলে। হাই বিধি, কুঠাৰখন মোৰ নদীত পৰি গ'ল। মই এতিয়া কিদৰে খৰি কাটিম, কেনেকৈ পৰিয়াল পুহিম? ৰামৰ কান্দি থকা শব্দ শুনি কিছু সময়ৰ পিছত এজন জলদেৱতা নদীৰ পৰা ওলাই আহিল আৰু ক'লে, কাঠুৰিয়া, তুমি কিয় কান্দি আছা? প্ৰভু, কিনো কম, মই এজন সাধাৰণ খৰিকটীয়া। মই খৰি বিক্ৰী কৰি পৰিয়াল পোহোঁ। মই খৰি কাটি থাকোঁতে মোৰ হাতৰ পৰা মোৰ কুঠাৰখন নদী পৰিল। এতিয়া মই পৰিয়াল কেনেকৈ পুহিম? চিন্তা নকৰিবা, মই তোমাৰ কুঠাৰখন বিচাৰি আনিম। দেৱতাজন আকৌ পুনৰ পানীৰ তললৈ সোমাই গ'ল আৰু কিছু সময়ৰ পিছত পানীৰ তলৰ পৰা ওলাই আহি খৰিকটীয়াজনক সুধিলে, খৰিকটীয়া ককাই, এই সোণৰ কুঠাৰখন তোমাৰ নেকি? এনেকুৱাও চকচকীয়া কুঠাৰ থাকেনে? এনেকুৱা চকচকীয়া কুঠাৰ মই আগতে কেতিয়াও দেখা নাই। এইখন মোৰ কুঠাৰ নহয়। দেৱতাজন আকৌ পুনৰ পানীৰ তললৈ সোমাই গ'ল আৰু কিছু সময়ৰ পিছত পানীৰ তলৰ পৰা ওলাই আহি খৰিকটীয়াজনক সুধিলে, এইখন তোমাৰ কুঠাৰ হয়নি? এইখনতো ৰূপৰ কুঠাৰহে। নাই নাই প্ৰভু, এইখনো মোৰ নহয়। পুনৰ দেৱতাজন নদীৰ মাজলৈ সোমাই গ'ল আৰু কিছু সময়ৰ পিছত হাতত এখন ৰূপৰ কুঠাৰ লৈ খৰিকটীয়া ককাইক সুধিলে, ককাই, এইখন তোমাৰ কুঠাৰ হয়নে? হয় প্ৰভু, এইখনেই মোৰ কুঠাৰখন। আপোনাক বহুত বহুত ধন্যবাদ প্ৰভু। এতিয়া মই আকৌ খৰি কাটি পৰিয়াল পুহিব পাৰিম। এয়া লোৱা, তুমি তোমাৰ নিজৰ কুঠাৰখনৰ লগতে সোণৰ আৰু ৰূপৰ কুঠাৰখনো লৈ যোৱা। তুমি এজন সৎকৰ্মী মানুহ কাৰণে মই তোমাক এয়া পুৰস্কাৰ হিচাপে দিলোঁ। লগে লগে জলদেৱতাজন নদীৰ মাজৰ পৰা অন্তৰ্ধান হ'ল। পিছদিনা তেওঁ ঘটনাটো বন্ধুবৰ্গক ক'লে আৰু সিহঁতে কথাটো শুনি আচৰিত হ'ল আৰু আনন্দিতও হ'ল। কিন্তু সিহঁতৰ মাজৰ এজন বন্ধু বৰ লোভীয়া আছিল। ময়ো সোণৰ কুঠাৰ লাভ কৰিম আৰু সোণৰ কুঠাৰ বিক্ৰী কৰি ধনী হ'ম। পিছদিনা পুৱাই তেওঁ নিজৰ কুঠাৰখন লৈ সেই ঠাই পালেগৈ, যি ঠাইত সৎ খৰিকটীয়াজন খৰি কাটি আছিল। তেওঁ খৰি কাটিবলৈ ধৰিলে আৰু জানি বুজি তেওঁ কুঠাৰখন নদীত পেলাই দিলে। তাৰপিছত গছৰ তলত বহি চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে। হে প্ৰভু, কি কৰোঁ মই এতিয়া? মোৰ কুঠাৰখন নদীত পৰি গ'ল। মই এতিয়া কেনেকৈ পৰিয়াল পুহিম? দেৱতাজন পুনৰ আগৰ দৰে হাতত এখন সোণৰ কুঠাৰ লৈ পানীৰ মাজৰ পৰা ওলাই আহিল আৰু ক'লে, তোমাৰ কুঠাৰখন এইখনেই নহয় জানো? হয় প্ৰভু, এইখনেই মোৰ কুঠাৰখন। আপোনাক বহুত বহুত ধন্যবাদ। খৰিকটীয়া ককাই মিছা কথা কোৱাত জলদেৱতা খং উঠিল আৰু ক'লে, যি দেখিছোঁ তুমি এজন মিছলীয়া আৰু অসৎ মানুহ। তুমি সোণৰ কুঠাৰটোৰ বাদেই তুমি নিজৰ কুঠাৰখনো নোপোৱা। জলদেৱতাজন পানীৰ তললৈ সোমাই গ'ল আৰু খৰিকটীয়াই ইনাই বিনাই কান্দিবলৈ ধৰিলে। এয়া মই কি ভুল কাম কৰিলোঁ? সোণৰ কুঠাৰ লোভত নিজৰ কুঠাৰো হেৰুৱালোঁ। তাৰ পাছত খৰিকটীয়া ককাই দুখ মনেৰে ঘৰলৈ উভতিল। আমাৰো সাধু ইমানতে শেষ হ'ল। অসমীয়াত এষাৰ কথা আছে, বোলে সততাৰ ফল সদায় মিঠা হয় আৰু লোভৰ ফল বেয়া হয়।